নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক স্বাগতম জনাইছোঁ অল থিংছ অসম চেনেলটোলৈ। আৰু আজি এটি বিশেষ নটিছৰ বিষয়ে আপোনালোকক জ্ঞাত কৰিবলৈ ওলাইছোঁ। সেইটো হ'ল ছেকেণ্ডেৰী এডুকেশ্যনৰ ক্ষেত্ৰত। ইয়াত আপোনালোকে দেখা পাইছে গভৰ্ণমেণ্ট অফ আছাম, অফিচ অফ দ্য ডিৰেক্টৰ অফ ছেকেণ্ডেৰী এডুকেশ্যন আছাম, কাহিলীপাৰা, গুৱাহাটী। ফ্ৰম শ্ৰীমতী মমতা হোজাই, AES ডিৰেক্টৰ অফ ছেকেণ্ডেৰী এডুকেশ্যন আছাম, কাহিলীপাৰা, টু দ্য ইন্সপেক্টৰ অফ স্কুলছ. Subject regarding taking departmental action against the teaching staff of different government and provincialized secondary schools on being found absent continuously in the শিক্ষা সেতু এপ। অৰ্থাৎ শিক্ষা সেতু এপত আপোনালোকৰ যদি কোনোবাই দীৰ্ঘদিন ধৰি যদি এটেণ্ডেঞ্চ দিয়া নাই বা এবচেণ্ট হৈ আছে, সেই ক্ষেত্ৰত ডিপাৰ্টমেণ্টেল একশ্যন ল'বলৈ তেখেতে বিষয়টো জনাইছে। আৰু ইয়াত লিখা আছে, ছাৰ মেডাম, উইথ ৰেফাৰেঞ্চ টু দ্য ছাবজেক্টছ quoted above, I would like to inform you that the Department of School Education, Government of Assam, has viewed seriously the absence continuously in the school in respect of the teaching staff of various government and provincialized secondary schools in the Shiksha Setu app, and accordingly issued direction to the identify such teacher and take appropriate departmental action against the teacher concerned, including punishment of pay cut. অৰ্থাৎ আপোনালোকৰ যদি কোনোবাই দীৰ্ঘদিন ধৰি যদি অনুপস্থিত হৈ আছে শিক্ষা সেতু এপত, যদি আপোনালোকে এটেণ্ডেঞ্চ দিয়া নাই, গতিকে সেই ক্ষেত্ৰত যিখিনি টিচাৰ্ছখিনি আছে সেইখিনিক চিনাক্ত কৰিবলৈ তেখেতে আদেশ দিছে। আৰু লগতে যি পে কাট, দৰমহা কাটিবৰ কাৰণে তেখেতে অৰ্ডাৰটো দিছে। ইন ভিউ অফ দ্য above, you being the appointing cum disciplinary authority in respect of teaching staff of provincial secondary school is hereby requested to monitor the Shiksha Setu app regularly and on notice of continuous absence of any teaching staff, initiate departmental proceeding against the teacher concerned immediately and dispose of the same within the stipulated time framed for the purpose imposing punishment as per rules and procedures in ভোগ। গতিকে যি আমাৰ ৰুল আছে সেই ৰুলছৰ সেই ৰুলছৰ এগেইনষ্টত তেখেতসকলৰ যিসকল টিচিং ষ্টাফে দীৰ্ঘদিন ধৰি এবচেণ্ট হৈ আছে তেখেতসকলক কণ্টিনিউৱাছলি মনিটৰ কৰিব আদেশ দিছে। আৰু লগতে আমাৰ যিখিনি ডিচিপ্লিনখিনি আছে শিক্ষা সেতু এপত এটেণ্ডেঞ্চ দিয়া, সেই বিষয়ে ঊৰ্ধ্বতম কৰ্তৃপক্ষ যি আছে আমাৰ, তেখেতক মনিটৰ কৰিবলৈ আদেশ দিছে। ফাৰ্দাৰ অন নটিচ অফ কণ্টিনিউৱাছ এবচেঞ্চ অফ এনি টিচিং ষ্টাফ অফ এ গভৰ্ণমেণ্ট secondary schools, you are instructed to submit report along with relevant records to the undersigned immediately so that departmental proceeding can be initiated against such teacher of government secondary schools. This is for your information and instruction, your faithfully digitally signed by মমতা হোজাই। অৰ্থাৎ আপোনালোকে যদি এতিয়ালৈকে শিক্ষা সেতু এপত যদি এটেণ্ডেঞ্চ দিয়া নাই বা দীৰ্ঘদিন ধৰি কিবা কাৰণত যদি আপোনালোকে এবচেণ্ট হৈ আছে, গতিকে সেই ক্ষেত্ৰত অফিচে বিহিত ব্যৱস্থা ল'বৰ বাবে পদক্ষেপ ল'ব পাৰে। গতিকে আপোনালোকে যদি কিবা ৰিজন আছে, আপোনালোকৰ ধৰি লওক কাৰোবাৰ টেবলেট বেয়া হৈছে, কাৰোবাৰ যদি ফেচ অথেণ্টিকেট হোৱা নাই, গতিকে তেনে ক্ষেত্ৰত আপোনালোকে ৰিজনটো চাৰ্টিফাই কৰক, ৰিজনটো আপোনালোকে লিখি থওক, কাৰণ আপোনালোকক হয়তো চকজ দিব পাৰে যদি কোনোবা তেনেকুৱা টিচাৰ আছে।